কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ নিৰাময় কৰিব পৰাৰ এবিধ বিশেষ উদ্ভিদ। বজাৰত এতিয়াৰ লাখ টকাৰ মূল্য এইবিধ অগৰা গছ। অসমীয়াৰ সমাজ জীৱনৰ প্ৰায় সকলো ঠাইতে দেখিবলৈ পোৱা এবিধ বিশেষ উদ্ভিদ, যিবিধ উদ্ভিদত লৰালি কালতে সকলোৱে নিশ্চয় কাৰোবাৰ চুলিত নাইবা কাৰোবাৰ গাত লগাবলৈ খেলা ধূলা কৰিছিল। কিন্তু আজিৰ তাৰিখত এইবিধ অগৰা গছ বজাৰত লাখ টকাৰো অধিক মূল্যৱান হৈ পৰিছে। কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ নিৰাময় কৰাটো চিকিৎসা বিজ্ঞানৰ বিশেষ চমৎকাৰ। এই উদ্ভিদবিধক আপুনি এতিয়া সাধাৰণ এজোপা গছ বুলি ভাবি অৱহেলা নকৰিব। ঠাইভেদে ইয়াৰ নাম বেলেগ যদিও বহু ঠাইত ইয়াক অগৰা গছ বুলিও কোৱা হয়। এই অগৰা গছৰ উপকাৰী গুণসমূহৰ বিষয়ে জানিলে আপোনাৰ হয়তো চকু কপালত উঠিব। এই অগৰা গছৰ কুমলীয়াৰ পাত নিয়মিতভাৱে সেৱন কৰিলে কণ্ঠস্বৰ শুৱলা হয়, গাৰ বৰণ উজ্জ্বল হয় আৰু স্মৃতিশক্তি বৃদ্ধি পায়। এই গছৰ কুমলীয়া পাত আৰু কুমলীয়া গুটি পিচি তাৰ লেপন বগা দাগ পৰাৰ অংশত লগাই ২-৩ ঘণ্টা ৰাখিব আৰু এনেদৰে দিনে দুবাৰকৈ লগালে বগাৰ দাগ পৰা অৰ্থাৎ ভিটিলিগৰ বেমাৰ অতি সোনকালে নিৰাময় হয়। অগৰা গছৰ পৰা প্ৰস্তুত কৰা তেল আধা চামুচ কুহুমীয়া গৰম পানীত মিহলাই ৰাতিপুৱাৰ খালী পেটত সেৱন কৰিলে মূত্ৰাশয়ত হোৱাৰ বীজাণু আক্ৰমণৰ সমস্যাৰ অতি সোনকালে নিৰাময় হয়। অগৰা গছৰ পৰা তৈয়াৰ তেল আধা চামুচ কুহুমীয়া গৰম পানীত মিহলাই ৰাতিপুৱাৰ খালী পেটত সেৱন কৰিলে আৰু ইয়াৰ তেল শৰীৰত লগালে ৰঙা পৰা যি ছাল, সেই সমস্যাৰ অতি সোনকালে নিৰাময় হয়। মূৰৰ বিষ, মাইগ্ৰেইন, চাইনাছ, নাক বন্ধ হোৱা ৰোগ ভাল কৰাটো এই অগৰা গছৰ কোমলীয়া পাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই অগৰা গছৰ ৰস গাত লগালে খহু আৰু বীজাণু আক্ৰমণ নিৰাময় হয়। ইয়াৰ উপৰিও এচামুচকৈ দিনে দুবাৰ ইয়াৰ পাত সেৱন কৰিলে মেলেৰিয়া ৰোগ আৰু যক্ষ্মা ৰোগ নিৰাময় হয়। বাত বিষ, গাঁঠি বিষ, ঘাৰ আদিত ইয়াৰ পাতৰ ৰস লগালে আৰাম পোৱা যায়। ইয়াৰ উপৰিও কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ নিৰাময় কৰাটো এই অগৰা গছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাহ আদি ৰোগতো এই অগৰা গছৰ কোমলীয়া পাত যথেষ্ট উপকাৰী। ইয়াৰ উপৰিও কিডনীত হোৱাৰ পাথৰ নিৰাময় কৰাটো এই অগৰা গছে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সঁচাকৈ যিবিধ উদ্ভিদক আমি অতি অদৰকাৰী উদ্ভিদ বুলি ভাবি আমাৰ বাৰীত নাইবা ৰাস্তাৰ পদূলিয়ে লাগি থকা দেখিলে আমি কাটি পেলাওঁ বা গুৰুত্ব নিদিওঁ, সেই উদ্ভিদবিধ যে সঁচাকৈ চিকিৎসা বিজ্ঞানৰ জৰিয়তে কিমানবোৰ উপকাৰী গুণ আছে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পাছত নিশ্চয় গম পাইছে। মেলেৰিয়াৰ, যক্ষ্মাৰ, কেঞ্চাৰ, কিডনীত পাথৰ আদিৰ দৰে বহুকেইটাৰ গুৰুত্বপূৰ্ণ ৰোগ নিৰাময় কৰাত চিকিৎসা বিজ্ঞানে এই উদ্ভিদবিধক ব্যৱহাৰ কৰে ঔষধ প্ৰস্তুত কৰিবৰ বাবে। সেয়েহে বহু লোকে আজিৰ তাৰিখত ক'ব বিচাৰে যে এই অগৰা গছ এতিয়া বজাৰত লাখ টকাৰো অধিক মূল্যৱান হৈ পৰিছে। এই ভিডিঅ'টো আপোনালোকে সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে জানিব পাৰে এই উদ্ভিদজোপাৰ প্ৰকৃত উপকাৰী গুণসমূহৰ বিষয়ে। যিসকল লোকে এই উদ্ভিদজোপাক অৱহেলা কৰে, অন্ততঃ আমাৰ এই প্ৰতিবেদন চোৱাৰ পাছত আপোনালোকে এই উদ্ভিদজোপাৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ বাঢ়ি যাব আৰু আপোনালোকে এই উদ্ভিদজোপাক দেখিলে অন্ততঃ কাটি নাইবা গুৰুত্ব নিদিয়াকৈ নাথাকিব। সেয়েহে এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ লগতো আন 10জনো উপকাৰ হয়। ধন্যবাদ। জয় অসম।